মা দুর্গা ঢাকের পিঠে পড়লো কাঠি, পুজো হোক জমজমাটি, নতুন সাজে সেজেছে আকাশ। আৰু চাওকচোন এইটো কি মাছ আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি কোনোবাই জানে। সাজানো বরণডালা, আকাশে মেঘের ভেলা, চলছে ধনু আসলে। তো হে গাইজ ৱেলকাম বেক টু মাই ইউটিউব চেনেল। তো মই হ'লোঁ স্বাগতম আপোনালোকৰ ওচৰলৈ গৈছোঁ এটা ভাল ভিডিঅ' লৈ নৱমীৰ। তো আপোনালোকে চাওক কি ধুনীয়াকৈ ইয়াতে সজাইছে। কালিৰ ব্লগটোত আপোনালোকক অষ্টমীৰ ব্লগত দেখাইছিলোঁ কি ধুনীয়াকৈ আমাৰ পাণ্ডুৰ মানে পূজা দেখাইছিলোঁ অলপ। তো আজিও অলপ দেখাওঁ। তো চাওক কি ধুনীয়াকৈ ইয়াতে থিম চিম লৈ কিমান ধুনীয়াকৈ বনাইছে চাওক। তো ইয়াতে ফাংচন হৈছিলে। তো এতিয়া যাওঁ বলক ভিতৰলৈ। তো গাইজ ভিতৰ সোমাই কেনে দেখিলোঁ ইমান ধুনীয়া প্ৰতিমা। চাওকচোন চাওক কিমান ধুনীয়া লাগি আছে। আপোনালোকে কমেণ্ট কৰি জনাবচোন কেনেকুৱা লাগি আছে। ইয়াতে বিচনী দি কেনে ইমান ধুনীয়াকৈ বনাইছে চাওকচোন। তো গাইজ এইখন যে চাই আহিলোঁ, এইখন আছিল পাণ্ডু স্কুল কলনীৰ পূজাখন। তো এইখনো পূজাখন বহুতেই ভাল লাগিছে। তো আৰু কি কি চাওঁ নাচাওঁ। তো গাইজ মানে ৰখাৰখি নকৰি কেনে একদম পূৰা আহি গ'লোঁ পাণ্ডু কলেজ গেট। মানে আপোনালোকে পাণ্ডুৰ পূজাটো চাইছে যদি গমেই পাই চাগে কলেজ গেট কোনখিনি। তো ইয়াতে চাওক যি জাম চাওকচোন, জাম মানে ইমান ভিৰ। তো যাওঁ বলক মেলালৈ। তো গাইজ আহি গ'লোঁ এইখন পাণ্ডু কলেজ গেটৰ মানে এইখন ফিল্ডৰ পূজাখন আৰু এখন আছে তাতে। তো এইখন তো দেখাই আছোঁ আগতে এইখন চাওক আপোনালোকে। তো এইখন মূৰ্তিটো চাওক ইমান ধুনীয়া মূৰ্তি চাওকে। তো আপোনালোকে খালি মূৰ্তিটো চাওক ইমান ধুনীয়া প্ৰতিমা, ইমান ধুনীয়াকৈ বনাই মানে কি ক'ম আৰু। যোনে বনাই তেখেতসকলক চেলিউট, মানে ভগৱানৰ এটা দান থাকে। কিমান ধুনীয়াকৈ বনাইছে চাওকচোন। গাইজ চাওক এইখনত উঠিবৰ কাৰণে মানুহ চাওক, হে মানুহ চাওক। তো গাইজ পিছফালে পূৰা আচাৰৰ দোকান চোকান চব পূৰা বহি গৈছে তো মেলাখনত। তো আপোনালোকে তো ইয়াৰে পূজাখনত বহুত ফিল্ডৰ পূজাখনত পাণ্ডু কলেজ গেটৰ ফিল্ডখনত। তো এতিয়া যাওঁ আমি সেইখন পাণ্ডু কলেজ গেটৰ এখন মন্দিৰ আছে, দুৰ্গা মন্দিৰ, তাতে যাই আছোঁ বলক। বাপৰে গাইজ কি ক'ম আৰু চাওকচোন চাওক মানুহ চাওক হে বাপা ঐ। ৰাতিপুৱা যে এটা এতিয়ালৈকে মানুহ পূজা মানে কি ক'ম আৰু। এই বিগত 2 বছৰে কৰোণাৰ কাৰণেতো পূজা নহ'লে, তো ইমান ভিৰো হোৱা নাই। এইবাৰ মানে বহুতেই ভাল লাগি আছে, ইমান মানুহ চানুহ পূৰা ওলাই আহিছে পূজা চাবলৈ। তো আপোনালোকে চাই থাকক ব্লগটো। তো গাইজ আহি গ'লোঁ পাণ্ডু কলেজ গেটৰ দুৰ্গা মন্দিৰলৈ। তো চাওক কিমান ধুনীয়া লাগি আছে দুৰ্গা মন্দিৰটো, কিমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে, লাইট চাইট দি কেনে ৰং চং কৰি কেনে চাওক মজা লাগি আছে। এতিয়া ভিতৰত যাওঁ মানে বহুত ভিৰ গাইজ নকওঁ আৰু কি ক'ব। চাওকচোন কিমান ভিৰ বাপ্পা ঐ। তো গাইজ কি ক'ম আৰু, মই পাগল মানে। পূজাত ভিৰ নহ'বতো কেতিয়া ভিৰ হ'ব, পূজাতেতো ভিৰ হ'ব না। তো চাওক কিমান ধুনীয়া লাগি আছে চাওক মাৰ প্ৰতিমাটো। তো ওচৰৰ পৰা দেখা আছোঁ ৰ'ব। তো গাইজ মাৰ প্ৰতিমাটো চাওক ইমান ধুনীয়াকৈ বনাইছে চাওকচোন, কি ধুনীয়া লাগি আছে। আৰু ইয়াৰে ভিতৰৰ ডেক'ৰেশ্যনখিনি চাওকচোন কিমান ধুনীয়া লাগি আছে। চাওকচোন চাওক মজা লাগিছে। চাওক কিমান ধুনীয়া লাইটিং কালাৰ চালাৰ মজা লাগি আছে চাওক, মানে কি ক'ম আৰু মানে আনবিলিভেবল। তো চাওক বহুতেই ভাল লাগি আছে। তো ইয়াতে আহি কেনে তো এতিয়া ক'ত যাওঁ নাজানো, কিন্তু ইয়াতে পৰা যাবই মন যোৱা নাই। ইমান ধুনীয়া মাৰ প্ৰতিমাটো চাওক, চকুকেইটা চাওক ভয়ে লাগি যায় চালে। তো গাইজ এইখন এখন পূজা দেখালোঁ, এইখন পূজাটো বহুতেই ভাল হৈছে আৰু ইয়াৰে মূৰ্তিটো মজা হৈছে। তো এতিয়া যাম আমি ৰেষ্ট কেম্পত, পাণ্ডু ৰেষ্ট কেম্প আপোনালোকে। তো গাইজ আপোনালোকে চাগে পাণ্ডু ৰেষ্ট কেম্পৰ কথা শুনিছে বা দেখিছে নিজ চকুৰে। তো পাণ্ডু ৰেষ্ট কেম্পৰ কথা ক'বই নালাগে, মানে প্ৰতি বছৰে বহুতে পূজাত মানে বহুত ভিৰ হয়। আৰু ইয়াতে চাওক মেলা বহিছে কি ধুনীয়াকৈ। আৰু এই নাকৰ দলাটো মজা ডিজাইন কৰিছে চাওকচোন। তো গাইজ এইখনত আমি কালি উঠিম, আমি নাকৰ তলত কালি উঠিম। এয়া চাওক কেদাৰনাথ। তো গাইজ পূৰা ভিৰ হেঁচা ঠেলা সহ্য কৰি কেনে ইমান ভিৰত আহিব নোৱাৰি, যাব কেদাৰনাথ চাবলৈ আহি গ'লোঁ। ইমান পাহাৰ চাহাৰ উঠি কেনে তো বহুত ভালে লাগি আছে।
তো চাওক গাইজ কেদাৰনাথৰ ভিতৰত সোমাই আহিলোঁ আৰু এতিয়া চাওক কিমান ধুনীয়াকৈ ওপৰত ডেক'ৰেশ্যন কৰিছে লাইটিং চাইটিং দি আৰু তোলা চোলা দি কেনে মানে বৰফখিনি দেখাইছে আৰু তোলাটো দি কেনে মানে বুজি পাইছে আৰু দিয়কচোন আৰু এইপিনে চাওক পূৰা কি ধুনীয়া লাগি আছে এইটো চাওক মা দুৰ্গা চাওক আৰু গাইজ চাওক কেদাৰনাথৰ ভিতৰত একদম পূৰা শিৱ আৰু পাৰ্বতী পূৰা ড্ৰয়িং কৰিছে পেইণ্টিং কৰিছে কি ধুনীয়াকৈ আৰু ইয়াতে ভিতৰত গোটেই পেইণ্টিংছ আছে তো চাওক চাওক কি ধুনীয়া পেইণ্টিং তো গাইজ আমি এতিয়া ৰেষ্ট কেম্পৰ পূজাখন চালোঁ তো এতিয়া যাম আমি একাউণ্টছ কলনি তাতে ডায়মণ্ড জুবলি হৈ আছে ডায়মণ্ড জুবলি তাতে 60 ইয়াৰ্ছ কমপ্লিট হ'ল তো আপোনালোকে তো গাইজ চাওক ইয়াতে একাউণ্টছ কলনি কি ধুনীয়াকৈ চাওক লাইটিঙৰ কাৰণে মানে পূৰা বেষ্ট হৈছে ইয়াতে কিমান ধুনীয়া লাইটিং কৰিছে ইয়াত তো আৰু ইয়াতে চাওক আপোনালোকে ইয়াতে চাওক মাছ চাওক ইয়াতে একুৰিয়ামত মাছটো থৈ দিছে কি মজাকৈ কি ধুনীয়া লাগি আছে চাওকচোন মজা আৰু চাওকচোন এইটো কি মাছ আপোনালোকে কমেণ্ট কৰি জনাবচোন যদি কোনোবাই জানে আৰু চাওক কি ধুনীয়া লাগি আছে পাই গ'লো একাউণ্টছ কলনি আৰু ইয়াতে চাওক কিমান ধুনীয়া লাইটিং তো গাইজ চাওক আপোনালোকে ইমান ধুনীয়া লাগি আছে আৰু লাইটিংটো চাওক কি ধুনীয়া গোটেই মণ্ডপতে লাইটিং চাওক তো গাইজ একাউণ্টছ কলনিৰ বাহিৰা কথাটোৱে নকওঁ ভিতৰৰ কথাখিনিও কৈ আছোঁ ভিতৰত মানে বহুত ধুনীয়াকৈ ডেক'ৰেশ্যন কৰিছে আপোনালোকে চাওক পূৰা চিম্পল বনাইছে বাহিৰততো পূৰা কি ধুনীয়াকৈ লাইটিং চাইটিং কৰিছে কি ভাল লাগি আছিল তো এতিয়া ভিতৰৰখিনি চাওক কি ধুনীয়া লাগি আছে চাওকচোন তো গাইজ এইখন চাওক এইখন হ'ল আমাৰ পাণ্ডু বৰবজাৰ দুৰ্গা মন্দিৰ তো এইখন নেদেখালে আধৰুৱা হৈ যাব হয়নে নহয় ভাৰ্গৱ এইখন নেদেখালে আধৰুৱা হৈ যাব তো বলক তো গাইজ এতিয়া আমি গৈ আছোঁ কামাখ্যা কলনীৰ পূজাখনত তো কামাখ্যা কলনীৰ পূজাটো চাব বলক আমি হয়নে নহয় কচোন মজা খালি মজাই কৈ থাকে গোটেই দিনটো মানে খোজকাঢ়িয়ে গুচি গৈছে মানে ভৰিখন অচল হৈ পিছত আকৌ আমি খোজকাঢ়ি পূজা চাই আছোঁ তো এইখন আপোনালোকক দেখালোঁ কামাখ্যা কলনী পূজাখন বহুতেই ভাল লাগে তো গাইজ বহুত পূজা চালোঁ একদম ভৰি চৰি অচল হৈ গৈছে পূৰা ভৰি চৰি বিষাই গৈছে আৰু এতিয়া বলজোবা কেচেৰীৰ সৈতে ঘৰত গুচি যাওঁ তো যদি ভিডিঅ'টো ভাল লাগে লাইক কমেণ্ট শ্বেয়াৰ ছাবস্ক্ৰাইব কৰি দিব প্লিজ বাই বাই এতিয়া চবেই শুই থাকক দিয়ক গুড নাইট বাই বাই